ওম শান্তি। মই এক চৈতন্য শক্তি আত্মা হওঁ। টাইনি পইণ্ট অফ ডিভাইন লাইট। শৰীৰটোৰ ভিতৰতে থাকোঁ যদিও মই আৰু শৰীৰ দুয়োটা সম্পূৰ্ণ বেলেগ। শৰীৰটো জড় বিনাশী আৰু মই অজৰ চৈতন্য অবিনাশী। মই শৰীৰৰ পৰা ওলাই গ'লে শৰীৰটোৰ কোনো মূল্য নাথাকে। জড় শৰীৰটোক জ্বলাই দিয়া হয়। এই শৰীৰটো মোৰ এটা অস্থায়ী ঘৰ, এটা জনমৰ বাবে। বেলেগ বেলেগ জনমত বেলেগ বেলেগ শৰীৰৰূপী ঘৰ। মই শৰীৰত প্ৰৱেশ কৰি মগজুৰ ভিতৰত স্থিত লৈ কপালৰ মধ্যত পোহৰৰ এটা অতি সূক্ষ্ম চৈতন্য তৰা হৈ জিলিকি থাকোঁ অব্যক্ত ৰূপত। ৰূপত মই জ্যোতিবিন্দু, পইণ্ট অফ ইটাৰনেল লাইট, আৰু গুণত 7টা মৌলিক গুণেৰে বিভূষিত মই শতগুণী আত্মা। মই ভাবোঁ, মই বুজোঁ আৰু মই চিন্তা কৰোঁ। মই শুনো, কথা কওঁ আৰু মই দেখোঁ। সুখ দুখ, আনন্দ বেজাৰ, খং ৰাগ, ঘৃণা মৰম, এই সকলোবোৰ মই অনুভৱ কৰোঁ, শৰীৰটোৱে নহয়। মই কৰণ কৰাৱনহাৰ হৈ সংস্কাৰ অনুযায়ী কৰণহাৰ শৰীৰটোৰ দ্বাৰা কৰ্ম কৰাওঁ। মগজুৰ দ্বাৰা শৰীৰটোৰ সকলো তন্ত্ৰ আৰু কৰ্মেন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰোঁ। এই শৰীৰৰূপী ৰথখনৰ মই ৰথী হৈ থাকোঁ। সেয়েহে মই শৰীৰটোৰ পৰা ওলাই যোৱাৰ পাছত শৰীৰটোক বিনা ৰথী অৰ্থী বুলি কয়। মই মোৰ প্ৰকৃত ঘৰ পৰম ধামৰ পৰা পৃথিৱী নামৰ নাটঘৰটোত অভিনয় কৰিবলৈ আহোঁ। মোৰ জীৱনৰ প্ৰতিটো মুহূৰ্তৰ অভিনয় মই আত্মাৰ ভিতৰত নিহিত হৈ থাকে আৰু সেইমতে শৰীৰত প্ৰৱেশ কৰি মই সংকল্প, বিচাৰ, ভাৱনা এইবোৰ সৃষ্টি কৰি এটা নতুন জীৱনৰ ৰচনা ৰচোঁ। প্ৰেম, পবিত্ৰতা, সুখ, শান্তি, জ্ঞান, আনন্দ, শক্তি, এই 7টা মোৰ স্বধৰ্ম। কিন্তু এই নাটঘৰটোত জনম পুনৰ জনমৰ বিভিন্ন চৰিত্ৰৰ ৰূপায়ণত
বিভিন্ন পৰিস্থিতিৰ সন্মুখীন হৈ বিভিন্ন জনৰ সংস্পৰ্শত আহি মোৰ এই মৌলিক গুণবোৰ ক'ৰবাত হেৰুৱাই পেলালোঁ। গমেই নাপালোঁ মোৰ সুখ, শান্তি, আনন্দ ক'ত, কেতিয়া, কেনেকৈ হেৰাল। অন্ধৰ দৰে এইবোৰ বিচাৰি চাতি ফুটি কৰিছোঁ, হাঁহ হুমুনিয়াহ কাঢ়িছোঁ। নাম, যশ, ধন, সম্পত্তি, পৰিবাৰ সকলো থাকিও আজি কিয় আত্মাবোৰ অশান্ত, অসুখী? কিয় ইমান দুখী? কিয় সন্তুষ্ট হ'ব পৰা নাই? সকলোৱে নিজৰ মনক এবাৰ সোধক, মনে কি কয়, মনে কি বিচাৰে? বাহিৰৰ পৃথিৱীখনত আমি ইমান বেছিকৈ সোমাই পৰিলোঁ যে নিজৰ অস্তিত্বকেই পাহৰি পেলালোঁ। মনৰ সকলো মূল্যৱান সম্পত্তি আমি হেৰুৱাই পেলালোঁ। এতিয়া সময় হ'ল সেই হেৰাই যোৱা সম্পত্তিবোৰ আত্মাৰ গুণ আৰু শক্তিক পুনৰ ঘূৰাই অনাৰ। আত্মাৰ শুই থকা আন্তৰিক শক্তিক জাগ্ৰত কৰাৰ। সেয়েহে এই পঞ্চতত্বৰ পৃথিৱীখনৰ পৰা, দেহৰ জগতখনৰ পৰা, শব্দৰ সংসাৰখনৰ পৰা, সৰ্ববন্ধনৰ পৰা মুক্ত শব্দৰ সিপাৰে থকা আত্মাৰ জগত, শান্তিৰ পৃথিৱীখনলৈ সকলো শক্তিৰ উৎস, সকলো প্ৰাপ্তিৰ উৎস, সৰ্বশক্তিমান পিতা পৰমাত্মাৰ ওচৰলৈ এক সুন্দৰ স্বাধীন আত্মিক যাত্ৰাৰ বাবে সাজু হৈছোঁ। শৰীৰৰ বন্ধনৰ পৰা নিজক মুক্ত কৰিছোঁ। শৰীৰটোৰ পৰা সম্পূৰ্ণভাৱে ডিটেচড হৈছোঁ। শৰীৰৰ অনুভৱৰ পৰাও মুক্ত হৈছোঁ। মনৰ বন্ধনক কাটি মনৰ সকলো বিচাৰৰ পৰা নিজক মুক্ত কৰি বাহিৰৰ সকলো আকৰ্ষণ বিকৰ্ষণৰ পৰা নিজক আঁতৰাই আনি নিজৰ অনাদি ৰূপত আত্মিক স্থিতিত স্থিত হৈ মুকলি আকাশৰ ওপৰলৈ মই আত্মা উৰা মাৰিলোঁ। কিমান বিশাল এই আকাশ, চাৰিওফালে কেৱল শূন্যতা।
মই আত্মা আকাশ মাৰ্গত উৰিব ধৰিলোঁ। আকাশ তত্ত্ব পাৰ হৈ মহাকাশ পালোহি। হাজাৰ হাজাৰ জোন বেলি তৰা নক্ষত্ৰ অতিক্ৰম কৰি মহাকাশৰ শেষ প্ৰান্তত উপনীত হৈছোহি। ইয়াৰ পৰাই আৰম্ভ হৈছে ব্ৰহ্মতত্ত্ব। লাহে লাহে মই ব্ৰহ্মতত্ত্বত প্ৰৱেশ কৰিছোঁ। ইয়াত জোন বেলি তৰা নক্ষত্ৰ একোৱেই নাই। চাৰিওফালে কেৱল সীমাহীন মহাশূন্য। নিজ পোহৰত আলোকিত হৈ আছে এই তত্ত্ব। ব্ৰহ্মতত্ত্বৰ মহাশূন্যত দেখা পালোঁ এক অতি সুন্দৰ অলৌকিক দৃশ্য। হাজাৰটা জোনৰ শীতল বগা পোহৰেৰে উদ্ভাসিত হৈ আছে ফৰিষ্টাৰ ৰাজ্য সূক্ষ্ম জগতখন। ইয়াৰ পৰা বহু কোটি যোজন দূৰত্ব পাৰ হোৱাৰ পাছত মোৰ মনৰ পৰ্দাত জিকমিকাই জিলিকি উঠিল মোৰ এই আত্মিক যাত্ৰাৰ অন্তিম লক্ষ্য। সোণোৱালী ৰঙা পোহৰেৰে তিৰবিৰাই জিলিকি থকা পৰম ধাম, আত্মাৰ জগত, নিৰাকাৰী পৃথিৱী। লাহে লাহে মই আত্মা পৰম ধামত প্ৰৱেশ কৰিলোঁ। ইমান শান্তি, ইমান শান্তি, এবছলিউট পিচ, আল্টিমেট পিচ। ইমান নিস্তব্ধতা, ডিপ চাইলেন্স, চুইট চাইলেন্স, অপূৰ্ব দিব্য নীৰৱতা। আৰু উজ্জ্বল হেঙুলীয়া পোহৰৰ তীব্ৰতাৰে ইমান ধুনীয়া এই পৃথিৱীখন। পৰম ধামৰ অতিব সুন্দৰ সৌন্দৰ্যতাই মোৰ মন প্ৰাণ হৰি নিলে। ইয়াৰ ভাষাহীন সুন্দৰতাই মোক বাকৰুদ্ধ কৰি পেলালে। আনন্দত মোৰ মন আত্মহাৰা হৈ উঠিল। অবাক হৈ থৰ লাগি চাই ৰলোঁ এই স্বৰ্গীয় সৌন্দৰ্যক। পৰম ধামৰ
সোণোৱালী ৰঙা আকাশখনত জিকমিকাই জিলিকি আছে চৈতন্য নক্ষত্ৰৰূপী আত্মাবোৰ। এনে লাগিছে আত্মাবোৰ যেন সম্পূৰ্ণ বন্ধনমুক্ত হৈ গভীৰ শান্তিত লীন গৈ পৰম বিশ্ৰামত নিদ্ৰামগ্ন হৈ আছে। কেনেকৈ ইয়াত সকলো আত্মাই দেহ আৰু দেহৰ সংসাৰখনৰ পৰা আঁতৰি সম্পূৰ্ণভাৱে মুক্ত আৰু নিশ্চিন্ত হৈ আছে। এইখনেই মোৰ প্ৰকৃত ঘৰ, চুইট চাইলেন্স হোম। য'ৰ পৰা মই অভিনয় কৰিবলৈ পৃথিৱী নামৰ ৰংগমঞ্চটোলৈ গৈছোঁ। ইমান ধুনীয়া এই পৃথিৱীখন, সোণোৱালী ৰঙা ৰঙৰ পোহৰেই পোহৰ আৰু অসীম শান্তিৰ প্ৰকম্পনেৰে ভৰপূৰ। তেনেতে দেখিলোঁ অতি উজ্জ্বল এক চৈতন্য জ্যোতিষ্ক। লগে লগে মোৰ মন প্ৰাণ সেইফালে আকৰ্ষিত হৈ গ'ল। মন্ত্ৰমুগ্ধৰ দৰে মই সেই পৰম জ্যোতিৰ ওচৰ পালোগৈ। গম পালোঁ সেয়াই মোৰ পৰম আৰাধ্য অতি স্নেহৰ সৃষ্টিৰ ৰচয়িতা কল্পবৃক্ষৰ বীজৰূপ পতিত পাৱন সুখ শান্তি প্ৰেম পবিত্ৰতা জ্ঞান আনন্দ আৰু শক্তিৰ উৎস মোৰ এই পিতা সৰ্বশক্তিমান পৰমাত্মা, যাক দাপৰৰ পৰা সকলো ধৰ্মৰ মানুহে কল্পই কল্পই যুগে যুগে জনমে জনমে বিচাৰি আহিছে। সেইজন ভগৱান পৰমাত্মাৰ সন্মুখত মই বহি আছোঁ। কিমান মধুৰ, কিমান দিব্য, কিমান স্বৰ্গীয় এই অনুভৱ। এনে লাগিছে এই মুহূৰ্তটো যেন কেতিয়াও শেষ নহওক, সময় ৰৈ যাওক। দেখিলোঁ পিতা পৰমাত্মাৰ পৰা নানা ৰঙৰ শক্তিৰ কিৰণ ওলাই সমস্ত ব্ৰহ্মাণ্ড বিয়পি পৰিছে। এক আত্মিক স্থিতি আৰু আত্ম অনুভূতিৰ সংকল্পৰ বাহিৰে মনত আৰু একো নাই। ইমান শান্তি, ইমান আনন্দ আৰু ইমান সুখ মই কেতিয়াও অনুভৱ কৰা নাছিলোঁ। পিতাৰ পৰা ওলোৱা শক্তিৰ কিৰণে মোক অতি শক্তিশালী অনুভৱ কৰাইছে। সম্পূৰ্ণ অশৰীৰী স্থিতিলৈ লৈ গৈছে। এই শক্তিয়ে মোৰ অৱগুণবোৰ গুণলৈ আৰু মোৰ দুৰ্বলতাবোৰ শক্তিলৈ ৰূপান্তৰ কৰিছে। পিতা পৰমাত্মাৰ পৰা শান্তিৰ কিৰণ ওলাই মোৰ ওপৰত পৰিছেহি আৰু মোৰ ভিতৰলৈ
প্ৰবাহিত হৈছে। শান্তিৰ ইমান মিঠা অনুভৱ। এই শান্তিতে নিহিত হৈ আছে আনন্দ। ইয়াতে আছে প্ৰেম আৰু আছে শক্তি, ধৈৰ্য আৰু একাগ্ৰতা। এক স্বৰ্গীয় আনন্দ মই অনুভৱ কৰিছোঁ। মুক্তিৰ আনন্দত মোৰ মন নাচি উঠিছে। পিতাৰ প্ৰেমৰ নিচামগ্ন হৈ মই মতলীয়া হৈ পৰিছোঁ। পিতাৰ পৰা অহা প্ৰেমৰ কিৰণে মোক মুগ্ধ কৰি পেলাইছে। পিতাৰ পৰা ওলোৱা পবিত্ৰতাৰ কিৰণে মই আত্মাৰ ভিতৰত থকা পুৰণা স্বভাৱ, সংস্কাৰ, পাপ বিকৰ্ম সকলোখিনি মলিনতা ধুই নিকা কৰি পেলাইছে। মই আত্মা সম্পূৰ্ণ বোজামুক্ত, ভৰহীন, পাতল হৈ পৰিছোঁ। পিতাৰ পৰা প্ৰাপ্ত সকলো শক্তিৰে ভৰপূৰ হৈ শান্তিৰ গভীৰতা আৰু মধুৰতা অনুভৱ কৰি কৰি মই মোৰ পিতাৰ পৰা বিদায় লৈছোঁ। লাহে লাহে স্বৰ্গীয় সৌন্দৰ্যৰে ভৰপূৰ এই ৰম্য পুৰীখন এৰি এক সুখী, শান্ত, সন্তুষ্ট আৰু শক্তিশালী আত্মা হৈ পুনৰ অভিনয়ৰ বাবে পৃথিৱীৰ ৰংগমঞ্চলৈ ঘূৰি আহিছোঁ। আৰু এৰি থৈ যোৱা পঞ্চতত্বৰ অস্থায়ী ঘৰ শৰীৰটোৰ ভিতৰত প্ৰৱেশ কৰি সকলো ইন্দ্ৰিয়ৰ মালিক, স্বৰাজ্য অধিকাৰী হৈ স্বস্থান মগজুৰ ভিতৰত স্থিত লৈ কপালৰ মধ্যত বিৰাজমান হৈছোঁ। পৰমাত্মা প্ৰদত্ত শান্তিৰ কিৰণে মোৰ শৰীৰৰ প্ৰতিটো অংগ প্ৰত্যংগ আৰু মগজুক সম্পূৰ্ণ শান্ত শীতল কৰি তুলিছে। মোৰ চাৰিওফালে এই শান্তিৰ প্ৰকম্পন দূৰ দূৰলৈকে প্ৰবাহিত হৈ পৰিছে আৰু অশান্ত আত্মাবোৰক শান্ত কৰি তুলিছে। গোটেই পৃথিৱী শান্তিৰ প্ৰকম্পনেৰে ভৰি পৰিছে। সমগ্ৰ বিশ্বত চাৰিওফালে শান্তি, 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 কেৱল শান্তি। ওম শান্তি।